হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। প্ৰয়াগত আহি আমাৰ থাকিব পৰা ব্যৱস্থা আছিলে এয়া ভাৰত সেৱাশ্ৰম, আৰু এয়াই আপোনালোকক আমি দেখাবলৈ লৈছোঁ। ফ্ৰেণ্ডছ, আমি আহিছোঁ যে ইয়াতে এলাহাবাদত, আৰু আমি আহি ইয়াতে আছোঁ ভাৰত সেৱাশ্ৰম। আমি ইয়াতে দিনটোৰ কাৰণে আছোঁ, আৰু ইয়াৰ পৰাই আমাৰ অস্থি বিসৰ্জনৰ যি কাম কৰা হয়, পৰহিৰ পৰা আদি কৰি গোটেইখিনি মেনেজ ইয়াৰ পৰাই কৰা হয়। ইয়াত দিনটো থকাৰ কাৰণে এটা মিনিমাম এটা ডনেশ্যন কিবা এটা দিব লগা হৈছে, আৰু পূজাৰ হেৰিখিনি গোটেইখিনি শ্লিপ টিপ ইয়াতে কটা হৈছে। ইয়াৰ পৰাই আমি গোটেইখিনি কাম কৰিছোঁ। খুব সুন্দৰ জেগাখিনি থাকিবলৈ, একেবাৰে চাফ চিকুণ। চাওকচোন, আপোনালোকক দেখাইছোঁ কেনেকুৱা ইয়াত থকাৰ ব্যৱস্থা, কেনেকুৱা ঘৰ, কেনেকুৱা চৌপাশ দেখাইছোঁ। আপোনালোকে চাওকচোন বাৰু, এয়া চাওকচোন। এয়া গেটৰ ভিতৰৰ ফালে সোমাই আমি প্ৰথমতে গৈছিলোঁ কাউণ্টাৰত। ইয়াত আমি কিমান সময় থাকিম, কেইজন থাকিম, বা কি আমাৰ কাম আছে, এই সকলোবোৰ বৰ্ণনা তেওঁলোকক দিব লাগে, আৰু তেওঁলোকে আমাক এটা ৰুম এলট কৰি দি দিয়ে। মানুহ চব ৰখি আছে। এয়া হ'ল মন্দিৰ, ভাৰত সেৱাশ্ৰমৰ ভিতৰতে আছে এই মন্দিৰ। এইফালে আপোনালোকে চাব পাৰে, ইয়াত ডক্টৰো বহে। এয়া চাওক, হোমিঅ'পেথিক ডক্টৰ হওক বা এল'পেথিক হওক, যি নহওক, ইয়াত ডক্টৰ বহে মানুহৰ শুশ্ৰূষা কৰাৰ কাৰণে। ইয়াত বহুত ৰুম আছে, চাওকচোন চাৰিওফালে কেৱল ইয়াতে চবফালে ৰুম আছে, বহুত ৰুম আছে। একেবাৰে একেলগে ইয়াত 1000-1200 মানুহে থাকিব পাৰে। খুব সুন্দৰ ব্যৱস্থা, অন্ততঃ থাকিব পাৰি আৰু এটা দিনৰ কাৰণে। আৰু বেলেগতো আমাৰ কাম নাই, ইয়াত কেৱল আমি আহিছোঁ দেউতাক অস্থি বিসৰ্জন দিবলৈ। আপোনালোকেও যদি কেতিয়াবা প্ৰয়াগত আহে, তেনেহ'লে এই ভাৰত সেৱাশ্ৰমতে আপোনালোকে ধুনীয়াকৈ থাকিব পাৰিব।